হেল্ল' এভৰিৱান, মই দীপাংকাই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান মই বাৰ লগত আছোঁ। বহু মাহৰ পিছত লগ পালোঁ বাক, সেইকাৰণে কিছু কথা পাতোঁ। বহু অতীতৰ কথা, অতীত হ'ল এতিয়া এইবিলাক স্মৃতি নিচিনা লগা হৈছে কিছু মুহূৰ্ত। তো তাৰে ওপৰত কিছু কথা পাতিম তেতিয়াহ'লে। চ' চাই থাকক ভিডিঅ'টো আমাৰ কণ্টিনিউ কৰি। আলহী, গতিকে মই ভাবিছিলোঁ যে তাইকে সুযোগ দিওঁ, কাৰণ তাই সদায় মোক কমপ্লেইন কৰে যে মই বেছিকৈ কথা কওঁ। সেইকাৰণে আজি মই একদম ভাবিছিলোঁ মই একদম কিপ কোৱাইট, ন' টকিং। আচলতে আমি দুজনীৰ বহুত স্মৃতি আছে, কাৰণ দুজনী বাই ভনী যেতিয়া এখন ঘৰত থাকে, যিসকলৰ ঘৰত কেৱল ছোৱালী, তেওঁলোকে অনুভৱ কৰিব যে আমাৰ এনেকুৱা কিছুমান স্মৃতি থাকে যিবোৰ আচলতে হয়তো যিসকল ল'ৰা তেওঁলোকে বুজি নাপাব, কিন্তু ছোৱালীৰ কাৰণে সেইবোৰ খুব ডাঙৰ ডাঙৰ স্মৃতি। সৰু সৰু কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ। আমি দুয়োজনী ইতিমধ্যে আমি বিয়া হৈছোঁ, গতিকে তাইৰো এখন সংসাৰ হৈছে, মোৰ ইতিমধ্যে সংসাৰ ডাঙৰেই হৈছে। গতিকে এতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ যিটো বাল্যকাল আছিল, তাত যিবোৰ আমাৰ খুব এনেকুৱা মুহূৰ্ত, কাৰণ তাই বহুত সৰু মোতকৈ, সেইকাৰণে সৰুৰে পৰা মানে তাইৰ ওপৰত বহুত এক্সপেৰিমেণ্ট কৰিছোঁ। মই নিজে সাজি ভাল নাপাইছিলোঁ সৰুতে, মই একদম ভাল নাপাইছিলোঁ। তুমিয়ে কোৱা মই কেনেকুৱা আছিলোঁ, মই এতিয়া মোৰ কথা নকওঁ। বা একদম মানে ল'ৰা টাইপৰ আছিলে, য'ত ত'ত মানে একদম গুচি যায়, গছে চছে উঠে, মানে একদম ভাবিবই নোৱাৰে যে ছোৱালী নে ল'ৰা। মানুহে মানে ভাবিব লগা হয়। তাই ৰ'দে চ'দে ঘূৰি ফুৰে, আহি পেলাই একদম পূৰা ক'লা মলা হৈ আহিব। আৰু এজনী ছোৱালী এতিয়া এনেকুৱা হৈ গ'ল, ভাবাই নাই মানে ডিফাৰেঞ্চটো যি দেখিছে সি গম পাব মানে আচলতে তাই কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা। আচলতে মোৰ যিখিনি সাজিব লগা আছিলে বা মই যিখিনি সাজিব কাচিব লাগিছিলে, সেইখিনি মই চব এক্সপেৰিমেণ্ট তাইৰ ওপৰত কৰিছিলোঁ। মানে মই সেইখিনি মোৰ কাৰণে পিছত মই এতিয়া কৰিলোঁ, কিন্তু সেইখিনি সময়ত মই পূৰা প্ৰেক্টিচ তাইৰ ওপৰত কৰিছিলোঁ। আৰু তাই খুব মৰম লগা আছিল সৰুতে, আৰু সেইকাৰণে মানে মই নিজে খুব তাইক ভাল পাইছিলোঁ সজাই, তাইক ফটো মাৰি, বিশেষকৈ ফটো মাৰি। তুমি দেখুওৱা কি কি ফটো আছে আমাৰ ওচৰত। আমি যে ষ্টুডিঅ'ত গৈ পেলাই যে তেতিয়া আমাৰ কেমেৰা নাছিল, তেতিয়া সেইখিনি সময়ত মানে কেমেৰা এভেইলেবিলিটি নাছিল, নাই এনেকুৱা স্মাৰ্টফোন আছিল। তো গতিকে আমি ষ্টুডিঅ'ই যাব লাগে, আৰু সেইখিনি সময়ত মই তাইক সজাওঁ, আৰু ফটো আমাৰ ওচৰত আছে, তাই আপোনালোকক দেখুৱাব। ফটো আপোনালোকক দেখাওঁ, হাঁহিয়ে উঠিব, মোৰ নিজৰে হাঁহি উঠে এতিয়া দেখিলে, কেনেকুৱা বায়ে মোক এক্সপেৰিমেণ্ট কৰিছিলে। এখন চাওক ফটো, এইখন প্ৰায় চাগে আজিৰ পৰা বহুত বছৰ আগৰ, আৰু তাইৰ বয়স 3 বছৰমান হয়তো হ'ব, 3 বছৰীয়ামান আছিল তাই সেইখিনি সময়ত। আৰু ফ্ৰকটো চোৱা, ফ্ৰকটো একদম মানে আগৰ দিনৰ ফ্ৰক, পুৰা নাইটি টাইপৰ, মানে পুৰা লং একদম। তাই এটা ক্লিক কৰি পেলাই ছাইডতো লগাই দিব, কাৰণ আপোনালোকক ভিজিবল নহ'ব পাৰে, কিন্তু মানে এইখন ফটোত যিখন দুপাট্টা, সেই দুপাট্টাখন মোৰ হয়। এই দুপাট্টাখন মোৰ এযোৰ লেহেংগা আছিল, দেউতাই বাহিৰত যাওঁতে কিবা ট্ৰেইনিঙত যাওঁতে মোৰ কাৰণে আনিছিল, আৰু আনোতে মই এই দুপাট্টাখন তাইক দিছোঁ মূৰত, আৰু বাকী তাইক যিমান টিকলি চিকলি আছে, কিবা কিবি শিৱৰাত্ৰি ক'ৰবাত পোৱা, সেইবোৰে দি তাইক একদম ধুনীয়াকৈ ফুট দি একদম সজাই দিছোঁ। মানে ফ্ৰকৰ লগত মানে দুপাট্টাৰটো কেনেকুৱা কম্বিনেশ্যন, এতিয়াও চাগে মানে ডিজাইনাৰ মানে এতিয়াও উলিয়াব পৰা নাই এনেকুৱা কম্বিনেশ্যন। ইমান ষ্টাইলিছ জোতা। আৰু এইটো কি জানে, এইটো যিটো বিন্দিটো কৰিছোঁ, আগতে এটা গ'ল টাইপৰ এটা ছিংগাৰ আছিলে, যিটো বেলেগ বেলেগ কালাৰ থাকে, আৰু সেইটোৰ পৰা মানে আমি কি কৰিছিলোঁ, কেইবাটাও ৰং দি পেলাই ফুট লৈছিলোঁ, আৰু সেইটোৱে মানে আমাৰ চব আছিল, আৰু সেইটোৱে মেকআপৰ আচল সামগ্ৰী মানে। দি পেলাই পূৰা একদম মেকআপ, ধুনীয়াকৈ মেকআপ কৰি দিছোঁ। কাজল মানে চকুত নাই আৰু তলত হৈছে, কিন্তু তথাপি কাৰণ মই নিজে সৰু আছিলোঁ, পুৰা এক্সপেৰিমেণ্ট কৰিছোঁ, কিন্তু মৰম লাগে মোৰ এতিয়াও। মোৰ কাৰণে সেইজনীয়ে বেছি মানে প্ৰিয়, এইজনী নহয়। দিছ ওৱান ইজ মোৰ ইম্পৰ্টেণ্ট। গতিকে এইটো আপোনালোকক এইখন দেখুৱালোঁ, আৰু এখন আছে, আৰু এখন দেখুৱাব তাইক। সেইখনততো তাই মানে বেলেগে মানে ৰূপ মই কৰি দিছোঁ পূৰা লগে লগে মানে কেনেকুৱা এক্সপেৰিমেণ্ট হৈছে, মানে মইহে জানো সেইটো মানে। আৰু এতিয়া চালে ভাল লাগে পিছে সেইবিলাক মেমৰিজ, আৰু এতিয়া পোৱা নাযায় এইবিলাক নাপায় এতিয়া। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক দেখাই যায় এইবিলাক ক'তনো কৰে, তেতিয়া সেইটো সময়ত আমি ভেলু বুজিছিলোঁ এইবিলাক বস্তু, আমি ভেলু বুজিছিলোঁ সেইখিনি টাইমত। কিন্তু এতিয়া সেইবোৰ মানে আজিকালি ল'ৰা ছোৱালীয়েতো ইমান বেছি জানে, গতিকে এই সৰু সৰু বাচপনা যিবোৰ আমি কওঁ যে ল'ৰালিৰ আমেজ, সেইবোৰ ইমান ল'ব নাজানে, কাৰণ আজিকালি ষ্টুডিঅ' যাবও লগা নহয়, চব পায়, ইজিলি পায় ডেইলি, মানে এদিন জন্ম হোৱাৰ পৰা আৰম্ভ কৰি চব ক্লিকেই মানুহৰ ওচৰত থাকে। আজিকালি আগৰ এতিয়া মানে চাবলৈ গ'লে ফটোৱে নাথাকে মানুহৰ ওচৰত, এখন দুখন ফটো এতিয়া আমি প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ কাৰণে এতিয়া আছে। তো এতিয়া 2 নম্বৰ ফটোখন দেখাওঁ তেতিয়াহ'লে তেওঁলোকক।
এইখন ফটো চক কেনেকুৱা এইখনতো চুলি দীঘল হৈ গৈছে এখন তাই মানে চুলি অট'মেটিকেলি মানে দীঘল হৈ কৰবা পাইছেগে কিন্তু গম পাইছে ডুপ্লিকেট এই কামবিলাক ডুপ্লিকেট ইয়াত যিটো ইয়াৰ কামটো এনেকুৱা আছে তাত যিখন দুপাট্টা মই পিন্ধাইছিলোঁ তাৰে ওপৰৰ যিটো মানে আছিলে যিটো মানে শ্বাৰ্ট টাইপৰ থাকে স্কাৰ্ট মানে লেহেংগাটোৰ ওপৰত সেই পাৰ্টটো ইয়াত পিন্ধোৱা গৈছে আৰু তাৰ লগত কম্বিনেশ্যন কৰা গৈছে বগা দুপাট্টা আকৌ দেই লগৰ দুপাট্টাখন দিয়াহেঁতেনো হ'লহেঁতেন কিন্তু মই মানে অকণমান বেলেগ এতিয়াতো ডিজাইনাৰ হয় মানে তেতিয়াৰ পৰা মানে এইটো চলি আহিছে মানে তেতিয়াৰ পৰা অড কম্বিনেশ্যন কিন্তু তেতিয়াও মই সেইটো হোৱাইট আৰু পিংকৰ কম্বিনেশ্যন এটা ঢালিব যত্ন কৰিছোঁ আৰু টিকলিটো এইটো বেলেগ ধৰণৰ তেতিয়া ওলাইছিলে আৰু তলত পিন্ধাখন তাইক খোজকাঢ়িব পৰা নাছিল কিন্তু দেই তলত যিখন মাৰিছোঁ সেইখনো এখন দুপাট্টাই সেইখন মেৰিয়াই মৰা গৈছে গতিকে তাই সেইখন খোজেই কাঢ়িব পৰা নাছিল তাই মানে যেনে তেনে ধৰি টানি যেনে চুচৰি বাগৰি গৈ ষ্টুডিঅ' পাইছে আৰু এইখন গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা মানে হ'ব পাৰে চিষ্টাৰ্ছবিলাক মানে আগৰ যুগৰ বুলিয়ে কৈছোঁ আজিৰ পৰা 20 বছৰ আগৰ কথা এইবিলাক গতিকে 20 বছৰৰ আগৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাক এনেকুৱাই আছিল এইবিলাক আমি সৰু সৰু কাণ্ডবিলাক কৰিয়ে ভাল পাইছিলোঁ গতিকে এইখিনিয়ে তুমি কোৱা আৰু কি ষ্টৰি আছে আৰু ষ্টৰি মানে কি আগতে যে সৰু থাকোঁতে স্কুলত মোক যে মানে চুলি তুলি খুলি দিয়ে চবে কয় তুমি বোলে পুৰা আইলিনাৰ লগাই আহা মোক তেনেকৈ কয় মানে স্কুলত আৰু লগৰবিলাকে কয় তোমাৰ আইলেছেছবিলাক মানে পুৰা ধুই চাওঁ তেনেকৈ কয় চবে বোলে তুমি লগাই আহা মোৰ মানে নেচাৰেলিয়ে দীঘল মানে একচুৱেলি কিন্তু মানুহবিলাকে মানে পুৰা বিশ্বাস কৰিবলৈ কোনোৱে ৰেডি নাথাকে মানে তো বায়ে মানে পুৰা মানে যায় আৰু স্কুলত পুৰা মানে এনেকুৱা টাইপ বেণ্ডেডছ মানে মই একদম মানে যাওঁ আৰু পুৰা তাইক মানে প্ৰটেকশ্যন দিবৰ কাৰণে তাইতকৈ যিহেতু মই 6 বছৰ 7 বছৰ ডাঙৰ গতিকে মই পুৰা মানে বহুত জানো আৰু এনেকুৱা টাইপ মানে তাই ক্লাছত 5ত পঢ়োঁতে মই কলেজত পঢ়িছোঁ গতিকে কলেজৰ পৰা স্কুটাৰ আছিল মোৰ লৈ যাওঁ একেবাৰে কোনে কৈছে মোৰ ভণ্টিক মানে একদম মানে এনেকুৱা টাইপ মানে কাম আউট মানে এনেকুৱা টাইপ মানে তাৰপিছত মই যেতিয়া দম চম দিলোঁ তাৰপিছত কিন্তু তাই পোৱা নাই তাইক কোনো মানে কৰা নাই আৰু তাৰপিছত কৰা নাই অলপ ডাঙৰ কাজিয়া হৈ গৈছিল মেডামহঁতেও গম পাই গৈছিল মই স্কুলত গৈ এনেকুৱা কৰাৰ কাৰণে গতিকে ডেফিনেটলি মই কৰিমেই মোৰ ল'ৰা ছোৱালীক যেনেকৈ এতিয়া মই প্ৰটেকশ্যন দিওঁ বা মোৰ মায়ে বা দেউতাই তাইক যেনেকৈ কৰে ময়ো তেনেকৈ কৰিম তাইক সেইটো ছাপ'জেটলি মানে একদম নৰ্মেল কথা গতিকে সেইবিলাক বস্তু আছে সেইবিলাক স্মৃতি আজি খুব ভাল লাগিল আচলতে ইউটিউব সেইকাৰণেই ভাল লাগে আপোনালোকক কোৱাৰ চলেৰে কোনোবাই চাওক বা নাচাওক কিন্তু আমিয়ে হয়তো আজিৰ পৰা 20 বছৰৰ পাছত আকৌ যদি চোৱাৰ সুযোগ পাওঁ ইউটিউবটো খুলি তেতিয়া আমাৰ আকৌ চাব পাৰিম এইখন আমাৰ কাৰণে মেমৰি কাৰ্ডৰ নিচিনা আপোনালোকক দি আমি নিজৰ মেমৰিজবোৰ সাঁচি ৰখা হয় আৰু গতিকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তাইৰ চেনেল গতিকে তাই বাকীখিনি আৰু ইমানেই আজি আছিলে মানে বাৰ লগত কথা পাতিলোঁ অতীতৰ কথাখিনি অলপ হ'লেও মানে আকৌ ৰিমাইণ্ড কৰিলোঁ ভাল লাগিলে আৰু আপোনালোককো এইখিনি শ্বেয়াৰ কৰিবলৈ পাই ভাল লাগিল চ' আজিলৈ ভিডিঅ'টোত ইমানতে শেষ কৰোঁ বেছি দীঘলীয়া নকৰোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম বহুত সোনকালে মই বাই বাই